ৰিলছ বনাবলৈ সাজু চুমি মুকলি আকাশৰ তলত চুমি মুকলি আকাশৰ তলত আহিয়েই পুনৰ ঠগ প্ৰবঞ্চনাৰ টাৰ্গেট চুমিৰ মুকলি আকাশৰ তলত বিশাল আৰু তাৰ্কিক বৰা এনেকৈ শুনিবলৈ গৈ আছে বৰবৰুৱা থানাৰ এক গোচৰ বিশাল তাৰ্কিকৰ জামিন মঞ্জুৰ পিছে শইকীয়া আদালতে জামিন মঞ্জুৰ কৰিলে বিশাল আৰু তাৰ্কিকৰ অৱশেষত মুকলি আকাশৰ তললৈ অহাৰ পথ মুকলি তাৰ্কিক বৰা আৰু বিশাল ফুকনৰ বৰবৰুৱা থানাৰ 85/24 নম্বৰৰ গোচৰত জামিন পালে দুয়োজনে ট্ৰেডিং কেলেংকাৰী গোচৰত বিগত এবছৰৰ অধিক সময় কাৰাবন্দী হৈ আছিল দুই অভিযুক্তৰ লগতে ৰিলছ ৰাণী চুমি বৰা বৰ্তমানেও জামিন লাভ কৰা নাই চুমি বৰাই এতিয়া প্ৰশ্ন হয় চুমি বৰাই জামিন লাভ কৰাৰ পিছত কি কৰিব ট্ৰেডিং কেলেংকাৰী নে ৰিলছ সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট ট্ৰুথ বাৰ্তা